ভাতকেৰেলা ভাজি বনাবলৈ মই এইখিনি ভাতকেৰেলা একেবাৰে পাতলকৈ কাটি লৈছোঁ, দীঘল দীঘলকৈ। আৰু মই লৈছোঁ এটা পিঁয়াজ এনেকৈ মিহিকৈ কুটি লৈছোঁ, 2-3টা জলকীয়া এনেকৈ ফালি লৈছোঁ, আৰু 1 চামুচ মই নহৰু পেষ্ট লৈছোঁ। এতিয়া মই ভাতকেৰেলাখিনিৰ ওপৰতে কাটি লোৱা পিঁয়াজখিনি দি দিলোঁ, জলকীয়া কেইটা দি দিলোঁ ফালি লোৱা, আৰু নিমখ হালধি দিলোঁ, নহৰু পেষ্ট দিলোঁ। দি পেলাই এতিয়া মই কেৰাহীটো পাতি অলপমান তেল গৰম হ'বলৈ দিলোঁ, আৰু ইয়াতে মই গোটেইখিনি একেলগে মই অলপমান লৰাম। আপোনালোকে হেতা দি ভালকৈ লৰাই ল'ব, আৰু লৰাই লোৱা হৈ গ'লে আপোনালোকে ভাতকেৰেলাখিনি ডুব যোৱাকৈ অলপমান পানী দিব। দি পেলাই গেছটো ল' টু মিডিয়াম কৰি আপোনালোকে ঢাকোনখন লগাই থ'ব। ভাতকেৰেলা ভাজিখিনি সিজি আহিলে আৰু এইদৰে আপোনালোকে তেলটো এনেকৈ ফুটাই দিব। খাবলৈ অতি সুন্দৰ হ'ব, আপোনালোকে বনাবচোন। ভাতকেৰেলা উতলা ৰেডি হৈ গ'ল, আপোনালোকে বনাবলৈ চেষ্টা কৰিব। খাবলৈ সঁচাই খুব সুন্দৰ হয়। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কিন্তু আপোনালোকে নাপাহৰিব।